পুনৰবাৰ হুজাইলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰীয়ে। ৰাজ্যিক ভিত্তিত কেৰাটেৰ দুটাকৈ ইভেণ্টত পদক আজুৰিলে হুজাইৰ শ্বাহৰিন ইছলামে। মৰকজুল মা আৰিফৰ দ্বাৰা পৰিচালিত মৰকজ মডেল গাৰ্লছ স্কুলৰ ছাত্ৰী শ্বাহৰিন ইছলাম গুৱাহাটীত উকা ক্লাব কাৰাটেই আয়োজন কৰা ফাৰ্ষ্ট ষ্টেট চেম্পিয়নশ্বিপ 2024ৰ ছাব জুনিয়ৰ গাৰ্লছ 47 কেজি শাখা কমিটি ইভেণ্টত ফাৰ্ষ্ট প্ৰাইজ আৰু কাটা ইভেণ্টত ছেকেণ্ড প্ৰাইজ লাভ কৰে শ্বাহৰিনে। ইয়াৰ পূৰ্বেও ৰাজ্যিক ভিত্তিত কাৰাটেত সোণৰ পদক আজুৰি আনিছিল শ্বাহৰিন ইছলামে। মৰকজুল মা আৰিফ আৰু আজমত CSRৰ সকলো পদাধিকাৰী শ্বাহৰিন ইছলামৰ এই সাফল্যক লৈ বাৰুকৈ উৎফুল্লিত। স্কুলৰ অধ্যক্ষই গল্ডেন গাৰ্ল শ্বাহৰিন ইছলামক জনালে সম্বৰ্ধনা। Student Shahrin Islam has won the prize for the first state championship 2024 for the first position at Kumite, and the second one also she has won another medal for the same competition. She has won the second position at Kata for the sub juniors 12 years girls competition. Congratulations to her, and she will be felicitated by our principal in charge Sajida Khan madam.